একেলগত মিলি পেলাই যদি আমি বিটিচিত বিজেপি চৰকাৰ আনিম আৰু চেষ্টা কৰি আছোঁ আনাৰ কাৰণে আৰু গ্যাৰেণ্টি আছে বিজেপি চৰকাৰ আনিম বিটিচিত আমাৰ প্ৰচেছ চলি আছে সেইকাৰণে আমি যিমান অসমৰ আদিবাসী সংগঠন আছে আমি এক হৈ পেলাই বিজেপি চৰকাৰ এবাৰ জিতাম আৰু যদি বিৰোধিতা কৰে তেনেহ'লে কেনেকা আমাৰ যিখন একৰ্ড কৰি দিছে সেইখন দফা কেনেকা ইমপ্লিমেণ্ট একেলগত যিখন আমি একৰ্ড কৰি পেলাই কাউন্সিল পাইছোঁ সেই কাউন্সিলখন সব সংগঠন অসমৰ আদিবাসী যিমান সংগঠন আছে সবে আমি মিলি পেলাই যাতে এই কাউন্সিলখন আমি চিএমৰ মই অনুৰোধ কৰিছোঁ চিএম ছাৰক যাতে সেইখন ষ্টাইপেণ্ড যাতে সোনকালে কাৰণে কি যেন ভাল কাম কৰিব কিন্তু ভাল কাম নকৰাকা সিহঁতে আমাৰ উল্টাহে আমাৰ বিৰোধিতা শান্তি চুক্তি একৰ্ডখন আমি সফল হৈছে দেখা মই প্ৰথমতে আমাৰ মিডিয়া বন্ধুসকলক মই ধন্যবাদ দিছোঁ লগতে আমাৰ এই আজি ফ্ৰেছমেট কাৰ্যসূচী উদ্দেশ্য হ'ল আমাৰ যোৱা 2022 15 ছেপ্টেম্বৰত যেখন আমাৰ আদিবাসী শান্তি চুক্তি হৈছিল দিল্লী গৃহমন্ত্ৰীলৈ আজি 2023 হোৱাৰ 15 ছেপ্টেম্বৰ আমাৰ 1 বছৰ আজি 20 তাৰিখ আমাৰ 1 বছৰ 5 দিন হ'ল লগতে এই প্ৰগ্ৰামখন আমাৰ আদিবাসী যেটো একৰ্ড ডে অসম চৰকাৰ সহযোগৰ কাৰণে আমি ভালকৈ এই একৰ্ড ডেখন মানিব পাৰিছোঁ লগতে আমাৰ এই AWDCৰ চিফ অফ AWDCৰ মেম্বাৰ সবক মই ধন্যবাদ দিছোঁ আৰু লগতে অসম চৰকাৰ বহুত ধন্যবাদ দিছোঁ এতিয়া চাব গ'লে প্ৰথমত আমাৰ ভাৰতত বিজেপি চৰকাৰ অহাৰ কাৰণে আমাৰ বিজেপি চৰকাৰ আমাৰ আদিবাসীৰ কাৰণে কি কৰা নাই প্ৰথমত আদিবাসীৰ কাৰণে আমি আদিবাসীৰ প্ৰেচিডেণ্ট এটা দেখা পালোঁ ফাৰ্ষ্ট পইণ্টত দ্ৰৌপদী মুৰ্মুক দেখা পালোঁ লগতে বহুত বিজেপি আমাৰ আদিবাসীৰ কাৰণে কাম কৰিছে কাৰণ ইমান বছৰৰ পিছত আমি এটা নিজৰ আদিবাসী জাতি এটা প্ৰেচিডেণ্ট দেখা পালোঁ ভাৰতৰ সেইটোৱে বহুত ধন্যবাদ দিছোঁ বিজেপি চৰকাৰক কাৰণ আজি লগতে আমাৰ অসমৰ 75 বছৰৰ পিছত আজি এই আদিবাসী তাত সেইটোৰ আগত বেলেগ চৰকাৰ আছিল কিন্তু আমাৰ আদিবাসীৰ ভাল চিন্তা চৰ্চা কৰা নাছিল বেলেগ চৰকাৰে যেতিয়া বিজেপি চৰকাৰ অহাৰ পিছত যেতিয়া অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া চিএম হ'ল তেতিয়া আমাৰ আদিবাসীৰ কাৰণে ভাল এটা চিন্তা কৰি পেলাই আমাৰ আদিবাসী এটা শান্তি চুক্তি কৰি দিছে আৰু সফল হ'ল দেখা পালোঁ সেইকাৰণে মই একদম বহুত আমাৰ চিএম ছাৰক মই ধন্যবাদ দিছোঁ লগতে আমি অসমৰ ভূমিপত্ৰ কাৰণ ভাৰতে আমাৰ জনগোষ্ঠী ভাৰতৰ ব্ৰিটিছৰ লগত যুদ্ধ হৈছিল আমাৰ সিধা কানু আছিল বিৰছা মুণ্ডা আছিল মাংগ্ৰি ওৰাং আছিল বধু ভগত আছিল লগতে খ্ৰীষ্টোফাৰ মুণ্ডা আছিল দয়াল পানিকা আছিল টিকা মাঝি আছিল সিহঁতক যাতে মই আমাৰ ভাৰত আৰু অসমৰ আদিবাসীবিলাক মই অনুৰোধ কৰিছোঁ যাতে এইকেইটা পাহৰি যাব নালাগে লগতে আৰু অসমৰ বহুত মানুহ শ্বহীদ হৈছে সেইকেইটা লগতে মানে পাহৰি যাব নালাগে যেহেতু বিজেপি আমাৰ কাৰণে ভাল কাম কৰিছে আমাৰ কাৰণে ইমান বছৰৰ পিছত এটা শান্তি চুক্তি একৰ্ড দেখা পালোঁ সেইকাৰণে যিমান অসমৰ আদিবাসী সংগঠন আছে যে 5টাকৈ 8টাকৈ গ্ৰুপ লগতে আমাৰ ষ্টুডেণ্ট ইউনিয়নবিলাক আশা হওক আছু হওক আৰ্চাই হওক সাহিত্য সভাই হওক যিমান অসমৰ আমাৰ আদিবাসী সংগঠন আছে সবকে মই অনুৰোধ কৰিছোঁ সবে মিলি পেলাই একেলগত যিখন আমি একৰ্ড কৰি পেলাই কাউন্সিল পাইছোঁ সেই কাউন্সিলখন সব সংগঠন অসমৰ আদিবাসী যিমান সংগঠন আছে সবে আমি মিলি পেলাই যাতে এই কাউন্সিলখন আমি আগুৱাই ল'ব পাৰে সেইটো আমি সবৰ সংগঠনক অনুৰোধ কৰিছোঁ যাতে ভালকৈ আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে ভালকৈ আমি যাতে কাম কৰিব পাৰিম সেইটো অনুৰোধ থাকিল আৰু লগতে আমাৰ যেখন একৰ্ড হৈছে এই একৰ্ডৰ যিখন দফা 2.1
যেখন আমাৰ ট্ৰাইবেল সেই দফাখন যাতে চৰকাৰৰ তাত মই আহ্বান আৰু দাবী জনাইছোঁ যাতে অতি সোনকালে যাতে এইখন দফা আমাৰ ইমপ্লিমেণ্ট কৰে চৰকাৰ নিয়ম আধাৰত আৰু লগতে আমাৰ যিখন কাউন্সিলৰ যিখন দফাবিলাক একৰ্ডৰ যিখন দফাবিলাক আছে যাতে এটা এটাকৈ যাতে চৰকাৰে মানে নিয়ম আধাৰত যাতে ইমপ্লিমেণ্ট কৰে লগতে আমাৰ যিখন সংগঠনৰ যিখন ষ্টাইপেণ্ড আজি 9-10 মাহ হৈ আছে যাতে চৰকাৰৰ তাত বাৰে বাৰ মই অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যাতে এই ষ্টাইপেণ্ডখন যাতে সোনকালে আমাৰ ষ্টাইপেণ্ডখন ৰিলিজ কৰি দিয়ে মই চৰকাৰ অসম চৰকাৰ CM-ৰ মই অনুৰোধ কৰিছোঁ CM ছাৰক যাতে সেইখন ষ্টাইপেণ্ড যাতে সোনকালে ইমপ্লিমেণ্ট কৰে লগতে আমাৰ যিখন ৰিহেবিলিটেশ্যনৰ কাম যাতে সোনকালে আগবাঢ়ে যেন মই চৰকাৰৰ তাক দাবী জনাইছোঁ লগতে আমাৰ যিখন আদিবাসীৰ যিখন আমাৰ 2019ত যিখন লোকসভাত আমাৰ 6টা জনগোষ্ঠীৰ যিখন ট্ৰাইবেল বিল পাছ হৈছিল যেতিয়া পাছ হোৱাৰ পিছত যেতিয়া ৰাজ্যসভাত পাছ হ'ব তেতিয়া মই সেইটো টাইমত BJP আৰু BTC চৰকাৰ এলায়েন্স আছিল তেতিয়া এলায়েন্স থকাৰ সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল CM আছিল আৰু BPF চৰকাৰ এলায়েন্স আছিল তেতিয়া এই ৰাজ্যসভাৰ বিল পাছ হোৱাৰ সময়ত আমি দেখা পালোঁ যে BTCৰ কিছুমান মিনিষ্টাৰবিলাকে যে আমি ভাবিছিল আমাৰ কাৰণে কি যেন ভাল কাম কৰিব কিন্তু ভাল কাম নকৰাকৈ সিহঁতে আমাৰ উল্টাহে আমাৰ বিৰোধিতা কৰিছে সেইকাৰণে মই ধিক্কাৰ জনাইছোঁ যাতে মানে বিৰোধিতা কৰিব নালাগিছিল সেইকাৰণে ধিক্কাৰ জনাইছোঁ লগতে আমাৰ সেইকাৰণে আমি ভাবিছোঁ যে যেতিয়া আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া CM অহাৰ লগে লগে আমাৰ আদিবাসী শান্তি চুক্তি একৰ্ডখন আমি সফল হৈছে দেখা পালোঁ মানে সেইকাৰণে মই তাক বহুত ধন্যবাদ দিছোঁ লগতে আমাৰ BTCত ভাবোঁ যে আমাৰ AWDC কাউন্সিলখন আৰু লগতে BJP চৰকাৰ একেলগত মিলি পেলাই যদি আমি BTCত BJP চৰকাৰ আনিব পাৰোঁ আৰু চেষ্টা কৰি আছোঁ আনাৰ কাৰণে আৰু গ্যাৰেণ্টি আছে BJP চৰকাৰ আনিম BTCত আমাৰ প্ৰচেছ চলি আছে কিছুমান আমি বুদ্ধিজীৱীৰ লগত আলোচনা কৰিছোঁ সেই ডিছকাছ লোৱাৰ কাৰণে আজি প্ৰেছ মিটটো দিছোঁ সেইকাৰণে BJP চৰকাৰ BTCত লৈ আনিম আৰু লগতে আমাৰ AWDC কাউন্সিল একেলগত মিলি পেলাই আমাৰ আদিবাসী ভাল এটা ডেভেলপ কাম কৰিব যাব পাৰিম আমাৰ বহুত আশা আছে আৰু আশাবাদী আমাৰ লগতে 2003ত যিখন BTC চুক্তি হৈছিল তেতিয়া আজি 17 বছৰ চৰকাৰ কৰি পেলাই যিখন কাম কৰিব 17 বছৰত যিখনে আদিবাসীৰ কাৰণে কাম কৰিব লাগিছিল সেইখন কিন্তু 17 বছৰত কাম হোৱা নাই কাৰণ 3 ভাগত মাত্ৰ 1 ভাগ কৰিছে 2 ভাগে কাম কৰা নাই কাৰণ লগতে আমাৰ যিখন নিজৰ সমষ্টি ওদালগুৰি সমষ্টিত যিখন আমাৰ জল জীৱন মিনিষ্টাৰ আছিল সেইখন সমষ্টিত আমাৰ ৰেহন দৈমাৰীয়ে যিখন কাম কৰিব লাগিছিল সেইখন কিন্তু কাম কৰা নাই লগত আমাৰ মানুহবিলাক এতিয়াও কেনেল ঝাৰ্ণাৰ পানী খাব লগা হৈ আছে 17 বছৰত আদিবাসীৰ গাঁৱত চাব গ'লে এটা ৰাস্তা ভাল নাই আমাৰ আদিবাসীবিলাকৰ ইমান ভিতৰৰ অঞ্চলত আছে সিহঁতৰ ৰাস্তাৰ কাৰণে স্কুলত যোৱা কিছুমান ক'তবা যোৱাৰ কাৰণে ৰাস্তাৰ ইমান অসুবিধা 17 বছৰত থাকি পেলাই মাত্ৰ 3 ভাগত 1 ভাগ 17 বছৰত BJP চৰকাৰে কাম কৰিছে 1 ভাগে কাম কৰিছে 2 ভাগে কাম কৰা নাই লগতে আমাৰ কিছুমান গাঁৱৰ এনেকাও অসুবিধা হৈছে কিছুমান আমাৰ ডেলিভাৰী আমাৰ আদিবাসী মাইকীবিলাকে ডেলিভাৰী মাইকীবিলাকে চাইকেলত ল'ব লগা হৈছে এনেকা কণ্ডিশ্যন আমি পাৰ কৰিছোঁ এতিয়াও হৈ আছে এতিয়া যেটো আমাৰ BJP চৰকাৰ আহাৰ পিছত এতিয়াহে আমাৰ কাম আদিবাসীৰ গাঁৱৰ ৰাস্তাবিলাক এতিয়া কামটো আৰম্ভ কৰিছে হেতু যেটো দলং বনাইছে মই বহুত ভাল পাইছোঁ দলংটো ভাল হ'লে আমাৰ আহা যোৱাৰ কাৰণে বহুত ভাল হ'ব অসমৰ
কিছুমান মই মানুহ দেখা পাইছোঁ। কাৰণ আমাৰ যিখন চৰকাৰে আমাৰ আদিবাসীৰ কাৰণে ভাল এটা শান্তি চুক্তি একৰ্ড কৰাই দিছে, কাউন্সিল লগতে কাউন্সিল গঠন কৰাই দিছে AWDC, সেই কিছুমান মানুহ দেখা পাই আছোঁ যে আমাৰ যোন চৰকাৰে আমাৰ ভাল কাম কৰি আছে সেই চৰকাৰে বিৰোধিতা কৰি আছে। যাতে সিহঁতক মই অনুৰোধ কৰিছোঁ যাতে বিৰোধিতা কৰিব নালাগে, চবে আমি মিলি পেলাই, কাৰণ বিজেপি চৰকাৰ আমাৰ কাৰণে ভাল কাম কৰিছে। সেইকাৰণে আমি যিমান অসমৰ আদিবাসী সংগঠন আছে আমি এক হৈ পেলাই বিজেপি চৰকাৰ এবাৰ জিতাম আৰু জিতাই পেলাই যাতে আমাৰ যিখন একৰ্ডৰ দফাবিলাক যাতে এমপ্লিমেণ্ট কৰিব। কাৰণ আমি যদি নিজৰ মাজৰ পৰা যদি কোনোবা যদি বিজেপি চৰকাৰে যদি বিৰোধিতা কৰে, তেনেহ'লে কেনেকৈ আমাৰ যিখন একৰ্ড কৰি দিছে সেইখন দফা কেনেকৈ ইমপ্লিমেণ্ট কৰিব। যাতে মই চবৰ তাত অনুৰোধ কৰিছোঁ যাতে বিৰোধিতা কৰিব নালাগে, আৰু যদি বিৰোধিতা কৰে সেইখন যিখন একৰ্ড হৈছে সেইখন দফা যদি ইমপ্লিমেণ্ট নহয়, যাতে আমাৰ 5টাকৈ চমুকৈ 8টা গ্ৰুপে যাতে আমাৰ দায় যাতে নহওক। মোতে সেইটোৱে বাকী সংগঠনৰ তাত মই অনুৰোধ কৰিছোঁ।